আমাৰ আদিয়ে ভাত নাখায় আগতে অলপ অলপ খাইছিল আজিকালি যে একদম নোখোৱা হ'ল তো কোনেবা জানে যদি কমেণ্ট কৰিবচোন কি খুৱাব লাগিব ইয়াক প্লিজ কমেণ্ট কৰিব হা হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আজিৰ ব্লগটো ব্লগ ষ্টাৰ্ট কৰোঁ আমাৰ ছাৰে কি কৰি আছে ন ঐ ঐ ঐ ঐ ঐ কি কৰিছ এফালা 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 ৰে দেখিছ দৰ্জাটো কি কৰিছ দেখিছ এফালা এফালা বাবা কৰিবি হে কি কৰিবি এই এ বাবা কৰিবি এফালা 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 ঐ কিছনে দৰ্জাখন টানিছে ঐ হা ই কি কৰে মটৰটোৱে তহঁতক আজি মই কি কম উঠাবচোন এখানে ভূত নালাগে কেলে जय काली माता की लास्ट करे यूट्यूबत आइब लास्ट करे मान कुला হৈ আছো তো কি কেলে মুখ ধুলে গৰম হবে নেকি তা বগা হবে নেকি এই ওই 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 টেক কে বাই বাই টাটা তো বলক আজি বনাও লাই পাত বইল খাম আজি এনেকৈ চাফা কৰিলোঁ এই গুড়িটো ছিঙি ধুই গৈ লওঁ তাৰপিছত ভিডিঅ'ত লগ পাই লাইন নাই স্বামী কি কৰিম দুইটা এমাৰ্জেঞ্চি লাইট লৈ ভিডিঅ' বনাম ব্লগ এইটো এটা লাইট আমি এতিয়া সুন্দৰকৈ বনাব পাৰিম এতিয়া আমি প্ৰথমে কি কৰিম লাই পাতটো চক এইটো 3বাৰ ধোৱা হৈছে 3বাৰ ধুলোঁ কাৰণ এই ভিতৰত বালি বালি থাকিব পাৰেতো চ' আমি 3বাৰ ধুলোঁ 3-4বাৰ মান ধুলোঁ চ' ধুনীয়াকৈ কেৰাহীত গেছটো জ্বলা হৈ গ'ল ধুনীয়াকৈ কেৰাহীটো পাতোঁ চিনা লাইনটো আহি গ'ল এতিয়া আমি এই আমাৰ জাৰ যোগাৰটো আঁতৰাই দিওঁ এইটো আঁতৰাইছে আমি কি কৰিম পানী দি দিম লাই পাত দি দিম আদা এতিয়া আদা দিব আছে আদা দি দিম কাটো আধা নাই নহয় কি কৰোঁ কি পাইছে আপোনালোকে উতলি গৈছে চ' আমি কি কৰিম ষ্টেকে লাই পাত দি দিম ষ্টেকে লাই পাতটো দি ধুনীয়াকৈ কি কৰিম উতলাম ধুনীয়াকৈ উতলাই এতিয়া কি কৰিম ঢাকনি মাৰি দিম আপোনালোকে যদি এইটো দিব পাৰে জলকীয়াটো বছ দি দিলে চাব পাৰিছে নিমখ আৰু অকণমান দিওঁ কি কৰিম হালধি ইয়াত দি দিম ধুনীয়াকৈ এনে আপোনাৰ কালাৰটো উতলালৈকে আমি আপোনালোকক বস্তু এটা দেখুৱাম চ' বহুত প্ৰব্লেম হৈ আছে মোৰ বাইকখন চাইছে নহয় দেখিছে নহয় বাইক আপোনাৰ এইটো দেখিছে এক চ' ইয়াক বনাব লাগিব এই তই গৰমটোত ক'ত ঘূৰি থাক হা হা এই চুপচাপ হো যা কুলাৰ চলি আছে চুপচাপ হো যা এই কি যা শুবি যা ঘূৰি থাকে ক'ত যাওঁ এতিয়া যা শুবি যা যা কোন গৰমত আজ জলকীয়া চুইছে দেখিছ না এই দেখ লাই
হৈছে নহয় চাওঁতৰ হৈছে নহয় মই এইটো কেনেকৈ বনাম আপোনালোকে জানে এইটো আপোনালোকে ট্ৰাই কৰি চাব এবাৰ এইটো মই অলপ শুকাবলৈ দিম আৰু হাফ বইল খাম আকৌ এইটো ভালকৈ সিজিবলৈ মানে এতিয়া খাওঁ সৰু মৰু টুকুৰা অসমীয়া হৈছোঁ যেতিয়া তামোল নাখাম সেইটো কথা হয় নহয় তামোল এটুকুৰা খাই লওঁ নে কি মই ধৰক ইউটিউব চেনেলটো খোলাটো খুলিছোঁ মই চিন্তা কৰা নাই ভিউজ অহা ছাবস্ক্ৰাইব কৰা মই মুঠতে এতিয়া কি কৰিছোঁ মই মুঠতে এতিয়া মই কি কৰিছোঁ ভিডিঅ' আপলোড কৰি গৈ আছোঁ পাছত কি হয় সেইটো নাজানো চ' মই ছাবস্ক্ৰাইব ভিউজৰ কথা চিন্তা কৰা নাই মই মুঠতে এদিন গেপ দিওঁ সেনেকৈ আজি ভিডিঅ' আপলোড কৰিলোঁ কালি গেপ দিম নেক্সট দিনত আপুনি আকৌ ভিডিঅ' পাই যাব যেনেকৈ পাৰোঁ তেনেকৈ বনাই গৈছোঁ আৰু ধৰক চাওঁ কি হয় কৰি যাওঁ যদি আপোনালোকে ছাপোৰ্ট কৰে হয়তো মই অলপ আগবাঢ়ি যাব পাৰিম চ' ৰেগুলাৰলি মানে গেপ এৰি মই সদায় আপোনাৰ 8টা বজাৰ আগত মৰ্ণিঙৰ 8টা বজাৰ আগত এদিন গেপ দি মই সদায় এটা ভিডিঅ' এৰি যাম মোটামুটি খাব পৰা হৈ গ'ল গম পাইছে নাই পূৰা শুকাব দিম এবোন পানী তলত নাযাব চিধা কথা শেষলৈকে চাব ভিডিঅ'টো যাতে ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব দেই গৰম চক ইয়াত যদি এনেকৈ বহি থয় নহয় 5-10 মিনিট গলি যাব আজি ডিউটি যোৱাটো গৈছিলোঁ লাইন নথকাৰ বাবে ঘূৰি আহিলোঁ আৰু সেইবাবে আজি ভিডিঅ'টো বনাবলৈ মানে অকণমান টাইম পালোঁ আৰু মানে কি ঘৰত কি কৰোঁ কি নকৰোঁ সেইটো টাইম পালোঁ কাৰণ ফেক্টৰীত থাকিলে কাম টাইম পোৱা নাযায়তো এতিয়া টাইম পোৱাৰ কাৰণে ঘৰত কি কৰিছোঁ কি নকৰিছোঁ আৰু ধৰক মোক লাইপাত বইলটো খাবলৈ খুব মন গৈ আছিল লাইপাত বইলটো বনালোঁ খাম আপোনালোককো দেখুৱাম যেনেকৈ পাৰিছোঁ নে কি চাক হৈ গ'ল এতিয়া ভাত লাইপাত বইল ভাত এতিয়া দিয়া যায় এতিয়া প্ৰথমে ইয়াৰ জোল জলকীয়াটো মজা গৰম গৰম তিতা হ'ব কৈছিলে কিন্তু তিতা নাই অকল বইল গৈছে দে এই বেটা
জলকীয়া Oh na. Ada. Pani. लो बेटा है बाजू जाओ नाम जा मोबाइल तो धोई बजा Adela. Ada kan pernah nggak sih dalam dah. আচ্ছা মাজা মোবাইলটো দেখিলে নে আজিকালিৰ পোৱালি যিটো মোবাইল Bunda. Angkut. Lah. boleh joloknya masa masa jolok ya Nasok na kaya. Wala. Nakaya siya. Uboy. Nakaya ko talaga piti. Nakana. জোলটো মাৰি দিওঁ নেকি লেটস ষ্টাৰ্ট ওপি মজা সো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ বাই বাই